জুবলিবাক লগ পালোঁ, কিন্তু ভিডিঅ' বনোৱা নহ'ল বাৰু। খাবলৈ কি আজি হৈছে নেক্সট ডে। এতিয়া গাটো ধুই আহি ঘৰত আহিলোঁ। মই গাটো ধুই আহি ফেনৰ বতাহতে মানে মূৰটো শুকুৱাই লৈছোঁ। নহ'লে ৰাতিপুৱাই ধুই দিছোঁ যে গৰমত বহুত গৰম উঠে, মূৰটো সোনকালে নুশুকালে, সেইকাৰণে ধুই দিছোঁ। আৰু মাতটো কিবাকিবি হৈ গৈছে কাৰণে গলকেকাই মাৰি লৈছোঁ। মানে হেৰি হৈছে, পূৰা ভাগি গৈছে, পানী লাগিছে মাতটো, সেইটো কাৰণে। আৰু এইপিনে মই এতিয়া গা পা ধুই আহি মেখেলা চাদৰ পিন্ধি লৈহে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মেখেলা চাদৰ কিয় পিন্ধিছোঁ আপোনালোকে গম পাব, চাই থাকক। আৰু এইপিনে ডোং বনাই থৈছে জলপান খাবলৈ। এতিয়া বাজিছে পূৰা 8:30 হৈ গ'ল। মাতটো একদম ভগা ভগা লাগিছে, ভাগি আছে। গোটেই গা ভালো নাছিলে, তেনেকৈ কাম কৰি আছোঁ। কাহো হৈছে। চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে, তাৰপিছত কি হয় গম পাই থাকিব আপোনালোকে দেই। হেল্ল' গাইজ, মই চিম্পী, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ চিম্পীৰ অন্য এটা ভিডিঅ'লৈ। তেনেকৈ ভিডিঅ' দিয়া হোৱা নাই, বহুত দিনেই হ'ল ভিডিঅ' দিয়া হোৱা নাই। আপোনালোকে ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি থৈ যাব, লগতে কমেণ্ট এটাও কৰিব। আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ। দেখিছে মেখেলা চাদৰ এযোৰ পিন্ধি আছোঁ আৰু আহিলোঁ ঘৰলৈ। আৰু আজি আছে দেউতাৰ মানে বাৰ্ষিক ক্ৰিয়া বছৰেকীয়া সকাম। একেবাৰে ডাঙৰকৈ নহয়, সৰুকৈ অকণমান জলপান কৰাই থ'ব। আৰু মই কালি ৰাতিয়ে গুচি আহিলোঁ। তেন্তে ভিডিঅ'টো চাই থাকক, আপোনালোকে শেষলৈকে দেখাই থাকিম। তেনেকৈ দেখাবও পাৰে, আজি গৰম যিটো পৰিছে নহয়। আৰু মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ, পিন্ধি লৈ আপোনালোকক দেখাই থাকিম সকলোখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিম। আৰু এইফালে তিয়াই থৈছে কোমল চাউল এনেকৈ তিয়াই থোৱাৰ পিছত আঠা হৈ যায় যে, সেইটো কাৰণে অকণমান সোনকালে তিয়াই থৈছে। যিয়ে যিটো খায় মানে, সেইটো কাৰণে চিৰাও আনিছে বাৰু। আৰু এইফালে বহি আছে আমাৰ সেয়া বৰমা, সীমা, এইপিনে খুৰী সন্থা, সকলোখিনি বহি আছে। আৰু সেইপিনে ভকতৰ কাম কৰি আছে। ভকতৰ এতিয়া আহি পাইছেই বাৰু, বেছি ভকতো মতা নাই, একেবাৰে সৰুকৈ নিয়ম এটাহে কৰিছে মাত্ৰ। ভকতে আহি ভকতৰ কাম কৰিছে, তাৰপিছতে জলপান দিব আৰু সৰুকৈ ভাত কেইটামানো বাৰু যোগাৰ কৰা হৈছে। একেবাৰে সকলোখিনি নহয় মানে, আমাৰ ঘৰৰ মানুহখিনিৰ কাৰণে খুৰীহঁতে এতিয়া মিলি এনেকৈ সকলোখিনিয়ে ভাত কেইটামানো যোগাৰ কৰিছে। সেয়াই আৰু আপোনালোকে চাই থাককচোন ভিডিঅ'টো। বেছি একো দেখাব নোৱাৰোঁ, কিয়নো দেখাব পৰা তেনেকুৱা একো নাই বাৰু। আৰু এইপিনে সেৱা কৰি আছোঁ আমি। মোৰ মানে অকণমান যোৱা লেতিয়া হৈছে, আগতে মই গৈ ওলাইছোঁগৈ। সকাম ভাগি যোৱা বহুত দেৰি পিছতহে একদম ভিডিঅ'টো কৰিছোঁ। এই দেখিছে পাচলি কাটি আছে, আৰু পাচলি কাটি বনাই মেলি হৈ যোৱাৰ পিছত ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। খুৰীহঁতে খাই অলৰেডি গ'লেই, মানে সময় নহ'ল। এতিয়া আমি খাবলৈ লৈছোঁ। মানে সীমাহঁতে খাইছে, মা বৰমাই খাইছে, এতিয়া খাই লওঁ। আহোম বগৰী কেইটামান লাগিছে, সেইকেইটা একদম বহুত ধুনীয়াকৈ আমাৰ ৰাস্তাটো দেখিছে নহয়, তাৰ কিনাৰতে একদম ধুনীয়া গোল নেমু এজোপা আছে, সেইজোপাও লাগি আছে। ডাঙৰ কেইটামান লাগিছে, যোৱা বছৰৰ পৰা লাগিছে আৰু বহুতকেইটাই লাগিছে। একদম ধুনীয়া ৰাস্তাটো কিনাৰতে আহোম বগৰীজোপা, গোল নেমুজোপা একদম ধুনীয়াকৈ লাগি থাকে। একদম আজৰি হৈ ল'লোঁ। এতিয়া একেবাৰে সন্ধিয়া হ'লেই, অকণমান বোলো ওলাই যাওঁ। তেনেকৈ ওলাই যোৱা মানে একেবাৰে হোৱাই নাই। তালৈ যোৱাৰ পিছত এনেকৈ ওলাই যাবলৈ পোৱাই নাই মানে। পিছবেলা ভাবিলোঁ সকলোখিনি কৰি যেতিয়া আজৰি হ'লোঁ, ওলাই যাওঁ। আমাৰ জপনাৰ সন্মুখত ইমানেই গাড়ী দেখিছে নাই, বাইকে। কিন্তু আমাৰ ঘৰলৈ অহা নাই, আমাৰ ঘৰেদি গৈছে। আমাৰ পিছফালে যিখন নামদাং নদী আছে, তাত খেলিবলৈ ল'ৰাবোৰ আৰু গাড়ীবোৰ তাতে থৈ গৈছে। মই ওলাই আহিলোঁ এতিয়া অকণমান। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু মোৰ দেউতাৰ এইটো 12 বছৰীয়া বাৰ্ষিক ক্ৰিয়া আছিলে, দিনে সাধাৰণকৈ পতা হৈছে। চাই থাকক ভিডিঅ'টো, আৰু কিমানখিনি দেখাব পাৰোঁ চাই থাকিব।
সীমাহঁতৰ ঘৰলৈও আহিছোঁ, সেইফালে ওলাইও যাম অকণমান লগতে দেউতাই বোলো এইয়া আম পাৰিছে, আম খোৱাই নাই এইবাৰ নহয়, আম এটা খাই লওঁ। মিঠা মিঠা আম পাৰিছে, দে এটা দে। ভাই পালি ভাই দে এটা মোৰ এটা তোক। এইটো আকৌ টেঙা নহয় দেই, বহুত মিঠা হয়। খাবলৈ কি থাকিলা তাৰ গাত? পোৱালিটো খাব নোৱাৰো। আম চাম খাই অকণমান ওলাই গৈছিলোঁ, ওলাই যোৱাৰ পিছতে তাৰপৰা ভাইটিয়ে ক'লে বোলে আজিয়ে থৈ আহোঁগৈ বহুত, মানে সি টাউনলৈ আহিছিলে, কাইলৈ এফালে যাব লাগিব, সেইটো কাৰণে মই বোলো ব'ল তেতিয়াহ'লে কাইলৈ আৰু ৰাতিপুৱা দিগদাৰ নিদিওঁ, ৰুমলৈ এতিয়া আহি আছোঁ, ৰুম পামগৈ তাৰপিছত লগ পাওঁ আপোনালোকক। ৰুম আহি পাই গ'লোহি এতিয়া, এইমাত্ৰ পাইছোঁহি, কাপোৰ চাপোৰ সলোৱাই নাই, অকণমান ৰৈ ল'লোঁ, ৰুমত কোনো নায়েই, সিহঁতি অহাই নাই ডিউটিৰ পৰা। দৈ গাখীৰ খাই লৈ মাতটো একদম ডিঙি চেৰচাই আছে বেছিকৈ। এইকেইদিন মানে প্ৰায় মানে কামত জইন কৰাৰ পৰা আপোনালোকক মই একদম সৰু সৰু মিনি ব্লগ শ্বেয়াৰ কৰি আছোঁ, আপোনালোকে চাই কেনেকুৱা পাইছে নাজানো, যদি বেয়াও হ'ব পাৰে কাৰণ ভিউৱাৰ্ছবিলাক একেবাৰে কমি গৈছে, কিন্তু আপোনালোকে ভিডিঅ'টো চাব, এটা লাইক কৰি দিব, লগতে কেনেকুৱা লাগিছে সেয়াও কমেণ্ট কৰি জনাব। তেনেকৈ মানে ভালকৈ কণ্টেণ্ট দি দেখাব পৰাকৈ নাই, মানে নোৱাৰিছোঁ, কেলৈ আহোঁ 10টামান বাজে, শুই মেলি আকৌ যাওঁগৈ কামলৈ, সেইটো কাৰণে একদম ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব পৰা নাই আপোনালোকক, ভালকৈ শ্বেয়াৰ কৰিম আপোনালোকক যেতিয়া পাৰোঁ তেতিয়া আপোনালোকে ভিডিঅ'বোৰ শেষলৈকে চাই থাকিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, তেন্তে চাই থাকিব ভিডিঅ'বোৰ, আৰু আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত, বাই বাই।